প্ৰথমে মই পল্লৱীয়ে মোৰ এটা নতুন ৰেচিপিলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ দহি কচু এটা ৰেচিপি। কম সময়তে একেবাৰে সহজতে হয়। আহকচোন মই কেনেকৈ বনালোঁ চাওঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মই আহিব লগা বাৰীতে আছে এইবোৰ বহুত দহি কচু আছে। দহি কচু বা দুধ কচু বুলি কয়। মই ইয়াৰ পৰাই দুডালমান কাটি লওঁ। এয়া দহি কচু বা দুধ কচু বুলি কয়। মই আনি কৰি এনেকৈ কাটি লৈছোঁ। এতিয়া মই দহি কচু কেইডাল জুইডাল এনেকৈ লৈছোঁ। লৈ দহি কচু কেইডাল পুৰিব লাগিব। কচু কেইডাল মই এনেকৈ দি লৈছোঁ। ধুনীয়াকৈ সিজিব লাগিব। মই এনেদৰে পুৰি ল'ম। এতিয়া মই ধুনীয়াকৈ এই দুধ কচু কেইডাল অলপ পুৰি ল'ম। সিজিব লাগিব। ইলুটি শিলুটি কৰি দিব লাগিব। অলপ ইলুটি শিলুটি কৰি দিব লাগিব। দি মই পুৰি ল'ম। এয়া দেখিলে মই ইলুটি শিলুটি কৰি দিলোঁ অলপ। এতিয়া মোৰ এই কচু কেইডাল সিজি গৈছে। কেইডাল নমাই ল'ব লাগিব। এতিয়া মই জুইতে এনেদৰে আদা আৰু নহৰু পুৰি ল'ম অলপকৈ। এনেদৰে পুৰি ল'ব লাগিব। এতিয়া কচু কেইডাল মই অলপ বাকলি গুচাই ধুনীয়াকৈ আকৌ ধুই লৈছোঁ। লৈ মই ইয়াতে মিক্সাৰ গ্ৰাইণ্ডাৰটো কচুখিনি দি দিব লাগিব। এনেকৈ অলপ কাটি কাটি ল'লে দিলেও হ'ব বা নাকাটাকৈ লৈ দিলেও। এনেদৰে দিলোঁ। ইয়াতে মই অলপ দিম পিঁয়াজ এটা কাটি লৈছিলোঁ আৰু আদা নহৰু পুৰি লোৱা সেইখিনি দিম। তাৰপিছত দিছোঁ অলপ নিমখ। ইয়াতে দিব লাগিব মিঠাতেল অলপ দিছোঁ আৰু দিছোঁ এটা জলকীয়া। এতিয়া মই পেষ্টটো বনাই লওঁ। এতিয়া দেখিলে কি ধুনীয়া আমাৰ চাটনি হৈ গৈছে। একেবাৰে খাবলৈ বহুত সোৱাদ হয়। এতিয়া মই পাত্ৰ এটাত উলিয়াই এয়া দেখিলে আপোনালোকে একেবাৰে কম সময়তে সহজতে আমাৰ দহি কচু বা দুধ কচু ৰেচিপি তৈয়াৰ হৈ গ'ল। এইটো চাটনি বনাইছোঁ। বিভিন্ন প্ৰকাৰে খাবলৈ পাৰি এই দহি কচুটো বা দুধ কচু। আজি মই চাটনিয়ে বনালোঁ। মাছৰ লগত তৰকাৰী বনাইও খাবলৈ পাৰি। আমি এনেদৰে খাওঁ প্ৰায়। আপোনালোকেও খাবচোন এনেদৰে। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। লাইক কৰিব, ভাল পালে কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে নিমখ আপোনালোকে মই সোৱাদ